भारत भुटान सीमा ओनसोलाव हाग्रानि मैदेरनि उदखारा रायजोफोरखौ गोजोननाय गैयै थासारि खालामदों। तामुलपुर जिल्लानि भारत भुटान सीमा साखाथिनि ओनसोलफोराव हाग्रानि मैदेर उदखारा थाद'नाय गैयै सोलिबाय थादों। मानसि गाथारनाय, न'-बां सिफायनाय, माइ आबाद जालांनाय बायदिजों लोगोसेनो गोबां खहा खालामबाय थायो। थिग बेबायदिनो थांनाय हरनि समावबो हाग्रानि मासे मैदेरा 1 नं पाहारपुर एमइ स्कुलनि ओंखाम संग्रा न'खौ सिफायनानै माइरंजों लोगोसेनो गोबां मुवा बेसादफोरखौ खहा खालामलांदों। सीमा साखाथि ओनसोलनि रायजोफोरा मैदेरनि उदखारजों हरनि समाव उन्दुनो हायै थासारि जादों। कुमारिकाटा हाग्रा बिफाना बे जाथायखौ मिथिनानै जाथायथिलिसिम थाङो आरो ओंखाम संग्रा न'नि सिफायनायनि फारसे नायबिजिरो। फारसेथिं हाग्रानि मैदेरा रायजोफोरनि सायाव बेफोरबादि खहा खालामबाय थानायखौ होबथानो थाखाय हाग्रा बिफानखौ खावलायदों आरो खहा जानायनि फारसे अनसुंथाइ होनांगौनि दाबी खालामदों। मैं आपनलोकर चैनल जरिए आम सरकार विभाग कर्तृपक्ष एक कथा जनाब खोजो जे आमार जी हाथी এটা हाथीये मैं जनरी हाथी इतने बहुत उत्पात कर इमाने उत्पात कर जो 11 तारिखे मानु এটা रातिपुवा हालबारी थकार समय ताते हाथी এটা मानु এটা मारि दिले सदाय आए और आज तो आम स्कूलर जी रांधनी घर आप स्टोर रूमो आसिल ये स्टोर रूम चाउल ताउल सब खाई आम सोलार जी बेटारी मेसिन सेसिन सब भांगी क्या नष्ट कर दिसे गति के आम बारे बारे सरकार विभाग डिपार्टमेंटक जनप्रतिनिधिक आम जनाई आसो आम এটা सोलार फेन्सिंग दी लगे अरण्य बुली এটা एनजिओ सोलार फेन्सिंग दिसे गाँवर आधा आधा दी थैसे तारपराও बेसि और उत्पाद हो आसे कारण पार होइफाले যাব নোৱাৰে गति के चारिওফালে घेराव कर दी लगे बोली आम बारे बारे अनुरोध कर आसो सोलार फेन्सिंग दिया ना आज कोनो दिन जितना आम बছৰটো आम गाँवर मानुहे खुबई पारा ना सदाय हाथी पिछत लगी থাকিব লাগে गोटाई राति लरा छोৱালী हक स्कूल लरा छोৱালী हक कोनो बेमारी मानुह हक सदाय हाथी पिछत लगी থাকিব লগা হৈছে गति के आज तो बहुते नष्ट কৰিছে और भयो हल एनेকুৱা रातिपुৱাও आए तेनेक সেইদিনা যেনেকৈ 11 तारिखे যোৱা মাহৰ 11 तारिखे हाल बाई थका समय रातिपुৱাৰ भागत 5:30 बजात সেই সময়তে মানুহ এজনক মাৰি দিলে और बहुतजन मानुह आहत करिছে बहुतजन मानुह आहत करिছে नानान धৰণৰ आसबाबবিলাক नष्ट करिছে आमार स्कुলৰ ওচৰতে घर आमार बाबू बास्के खेत्र घर एटु ताते 3-4 बार माने भांगी दिले बारे बारे आइफाले भांगिছে गतिके एटु এটা অনুৰোধ কৰিব খুজিছোঁ আমি তো কুমাৰিকাটা যিটো ৰেঞ্জ সেই ৰেঞ্জত আমি বাৰে বাৰে জনাওঁ তেওঁলোকৰ ষ্টাফবিলাক কম আমি গম পাইছোঁ যে ষ্টাফ বেছিকৈ আছে তামোলপুৰ আৰু চাউলবাৰীত ষ্টাফ থকা বুলি গম পাইছোঁ তাৰপৰা যদি বেছিকৈ ষ্টাফ আনে তেনেহ'লে বৃহৎ আমাৰ যিটো কুমাৰিকাটা ৰেঞ্জৰ এৰিয়াত ফৰেষ্টৰসকলক তেওঁলোকক ডিউটি কৰিব অসুবিধা হ'ব কাৰণ তেওঁলোকে কোনফালে যোৱাকালি আমি খবৰ দিছোঁ তেওঁলোকে হাঁহ কাটাত হাতী খেদি আছিলে ইয়াত সময় তৎক্ষণাত আহি পোৱাটো সম্ভৱ নহয় গতিকে অৱশ্যে তেওঁলোকে মাতাৰ লগে লগে বা ফোনটো ফোন কৰাৰ লগে ৰিচিভটো কৰে তাৰ কাৰণে ফৰেষ্টৰক আমি ধন্যবাদ দিওঁ অলপ সময় হাঁহ থাকে ফৰেষ্টৰ আহি আছে আমাৰ অলপ সেইপিনে হাঁহ বাৰে গাঁৱৰ গতিকে এইটো এটা যিটো হাতীৰ অহা যোৱা যিটো কৰাৰ কাৰণে যিটো সোলাৰ ফেন্সিং সেইটো অতি সোনকালে অবিলম্বে কেনেকৈ দিব পাৰে আমাৰ জনপ্ৰতিনিধি বাৰে বাৰে জনাই আছোঁ বিভাগীয় কৰ্তব্যকে জনাইছোঁ আমাৰ তামোলপুৰৰ উপায়ুক্ত মহোদয়কে জনাইছোঁ অলপতে কেইদিনমান আগতে আমাৰ বৰ্তমানৰ উপায়ুক্ত ইয়াৰ আগৰ উপায়ুক্তজনক জনাইছোঁ ডিএফঅ' ছাৰ আগৰ ডিএফঅ' ছাৰ মুছলপুৰত বাক্সাত এইবাৰৰ ডিএফঅ' ছাৰক এইটো জনোৱা হৈছে গতিকে অতি সোনকালে এইটো ব্যৱস্থা যদি নকৰে আমাৰ একেবাৰে ভূটানৰ লগত লাগি থাকে ভূটান মানে ভূটান টাউন নহয় ভূটান পাহাৰ এটা জংঘল হাবি বননি তাতে মানে এটা গছ গছনি কাটিব নিদিয়ে তাতে সদায় থাকে আমাৰ গাঁৱৰ যিটো উত্তৰ সীমাত সদায় হাতীৰ বাসস্থান এতিয়াও যদি আপোনালোকে গৈ তাতে হাতী দেখা পাব আজি বন বিভাগৰ দল আহিছে ৰাতি আমি যোগাযোগ কৰিছিলোঁ তেওঁলোকে বহুত দূৰত আছিল গতিকে কিছু সময় আগতে তেওঁলোকে এইফালে এটা পৰ্যবেক্ষণবিলাক কৰি আছে আমি ইতিমধ্যে আমি বিভাগীয় যেনেকৈ জনাইছোঁ আৰু লগতে আমাৰ থানাৰো ষ্টাফ আহি থাকে বুলি আমাৰ কিছু সময় আগত ফোন কৰিছিলে নমস্কাৰ প্ৰথমে মই আপোনালোকৰ নিউজ পৰ্টেলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ খুব দুখৰ বিষয় আজি একদম পুৱতি নিশা প্ৰায় 2-2:30মান বজাত মোক এই অঞ্চলৰ পৰা আমাৰ বিদ্যালয়ৰ এই অঞ্চলৰ পৰা পাহাৰপুৰ অঞ্চলৰ পৰা মোক অৱগত কৰায় যে আমাৰ বিদ্যালয়ত আহি আমাৰ এই বিদ্যালয়ৰ ষ্ট'ৰ ৰুম আৰু কিচেন ৰুম টেম্পৰাৰী আছে কিচেন ৰুমটো এই দুটা গৃহটো বনৰীয়া হাতীয়ে আহি ভাঙি ভিতৰত ষ্ট'ৰৰ যিমানখিনি চাউল আৰু তেনেকুৱা আমাৰ পানীৰ মেচিন আৰু ইনভাৰ্টাৰ মেচিন বেটাৰী এইবিলাকত মানে যথেষ্ট ক্ষতিসাধন হয় হাতীয়ে সন্মুখৰ ছাইডৰ পৰা ঠেলা মাৰি সন্মুখৰ ৱালটো ভাঙি ভিতৰৰ যিখিনি আমাৰ লাগতীয় যিবিলাক
বস্তু সেই বস্তুবিলাকক ভাঙি লণ্ডভণ্ড কৰে আৰু লগতে আমাৰ বিদ্যালয়ৰ মিড ডে মিলৰ যিটো চাউল আছিল সেই চাউলটো লণ্ডভণ্ড কৰাৰ লগতে মানে খাই যায় আৰু পিছফালৰ আমাৰ এই কিটচেন ৰুমৰ পিছফালৰ ৱালটো ভাঙি নষ্ট কৰে। এতিয়া আমি অহাকালিৰ পৰা আমাৰ বিদ্যালয় আৰম্ভ হ'ব। গতিকে খুব মানে দুখ লাগিছে যে এই বৃহত্তৰ উত্তৰ অঞ্চলত আমি সকলোৱে জানো বনৰীয়া হাতীয়ে যথেষ্ট মানে উপদ্ৰৱ কৰে, সকলোৱে জানে। গতিকে চৰকাৰক অনুৰোধ জনাইছোঁ যাতে আমাৰ এই বিদ্যালয়ৰ ক্ষতিৰ লগতে সেইটোৱেই নহয়, যাতে এই অঞ্চলৰ যিবিলাক সা সম্পত্তি এই সা সম্পত্তিবিলাক যাতে ৰক্ষণাবেক্ষণ পায়। সেই গতিকে চৰকাৰক মানে অনুৰোধ কৰিছোঁ যাতে সকলোৰ সা সম্পত্তিবিলাক যাতে সুৰক্ষিত হয়, মানুহৰ জীৱনটো সুৰক্ষিত হয়। সেই গতিকে মই অতি শীঘ্ৰে চৰকাৰক অনুৰোধ জনাইছোঁ আৰু লগতে ফৰেষ্টাৰক অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে এই সুৰক্ষিত কৰাত মানে যথেষ্ট আগবাঢ়ি আহে আৰু এই অঞ্চলত থকা জনসাধাৰণ যাতে শান্তিভাৱে বসবাস কৰিব পাৰে।